দুখ নকৰিব আকেজা মানুহৰ জীৱনটো যেন কচুপাতৰ ঠাইও পানী নহয় ঠাই কেতিয়াবা খজুৱাবও পায় কেতিয়াবা নখজুৱাবও পায় সেইকাৰণে প্ৰথম পানীটো পেলাই দিব লাগিছে তাৰপিছত সৰু সৰু শিঙৰা মাছ কেইটামান পুঠি মাছ কেইটামান দি দিয়ক ভাজি আদা নহৰু থেতেলীয়া জালুক কেইটামান দি খাবা মই কেঁচা চোৱাত আছো তই শিঙৰা মাছ আৰু কচু খোৱা কথা ক নহয় অ আকেজা মনটো দুখ লাগি আছে কাৰণে মই আপোনাক সন্তান দিছো কাক সন্তান দিছ ল'ৰা এই আকেজা সন্তান দি আছো কি মই কি সন্তান দিলি ঐ নহয় অ মানুহ মৰিলে বুজাই যেন আয়ো চিন্তা নকৰিবি আমি আছো আমি চাম এইটো মূৰ্খটো এইটো সান্তনা দিছে তোক অ তই কচু আৰু শিঙৰা মাছ খুৱাই পেলাই মোক সান্তনা দিবলৈ আহিছ আঠুকা আহিবলৈ দিছ আঠুকা দুখটো ক কি হৈছে মোৰ গাৰ ওপৰত হাত উঠাই দিলে নিজৰ বুলি মই এজনৰ গাত হাত উঠাইছো নে ই মোৰ গাৰ ওপৰত উঠিছে ঐ কি হব এই জীৱন তই কেতিয়া বহি আছ কি হ'ল আপুনি এতিয়ালৈকে মোক 16টা মান মাৰিছে মই 100টো দিয়কচোন কিয় মাৰিছে আৰু 100 মাৰিবলৈ দে অথনি পৰা মনত মোক চয়া আছে অ কিয় নামাৰিম এইকেইটা মন কৰিব দেই মানে SI ছাৰ বাইকখন আমাৰ গেটৰ সন্মুখত ৰাখি থোৱা আছে মই ছাৰৰ বাইকখনতে উঠি পেলাই মই তেওঁৰ লগত এটা সপোন দেখি আছো মই তেওঁৰ লগত এনেকে বাইকত ফুৰিবলৈ গৈছো তেওঁৰ হাতখন আনকি মোৰ কঁকালত আছে তাৰ পিছত যেতিয়া সপোনটো ভাগিছে দেখিছো হাতখন ঠিকে আছে কিন্তু সেই হাতখনে কুকুৰ তেওঁজনী কোন তেওঁজনী কোন সুধিছে তেওঁজনী কোন কোন তাৰ কাৰণে মোক চৈ আছে তেওঁজনী কোন 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 তেওঁজনী কোন ডাইলগটো মোৰ আছিল নে তোৰ আছিল ইমান খং একদম ভাল নহয় অ কেছটো কি তা তাকে ৰচোন ৰ তাকে বা কেছটো কি মই একো ধৰিব নোৱাৰিছো কিহৰ কেছে নাই এনে কিবা কেছৰ কথা পাতি আছিল নহয় মানে চা বাইকৰ দুখীয়া আকেজা কি নহয় চা ভূমিকম্প কেছটো কথা পাতি আছে ভূমিকম্পটো যে ইমান জোৰছে আহিছে কিবা এটা পলিটিক্স আছে চা ভূমিকম্পত পলিটিক্স থাকে চিন্তা দেখিছ মূৰত এডাল এনেই লৈ ফুৰিছা আৰু কি লৈ ফুৰাৰ কথা কৈছে মত এই খোপাটোৰ কথা কৈছে হেৰি এই তোক কথা এটা সুধিব লগা আছে কি কথা আৰে ভাই প্ৰথম কথাটো সুধিবলেতো দিয়া নুসুধা আগতে তুমি কিয় সুধিছা কি কথা টেপেচকে কেলে মাতডাল মাতিছ মাজত মানে এই কেইদিনমানৰ পৰা দেখিছো অকণমান চাল চলনে হওক বা আচাৰ ব্যৱহাৰে অকণমান তাৰতম্য পাইছো কি তাৰতম্য পাইছে মানে তই অকণমান লৰিছ কি লৰিছো মই মানে অকণ বেলেগ হৈছা কি বেলেগ দেখিলে বা মানে কিবা এটা নিমিলিছে মাছৰ লগত যেনেকে মাংস নিমিলিছে মাংসৰ লগত আকৌ কণীটো নিমিলিছে কণীৰ লগত আকৌ পনীৰ নিমিলিছে মুঠতে কিবা এটা নিমিলিছে ই গৈ চাবজেক্টেই সলাই দিলে হাতনিয়াৰ
ঠিকে আছ তো আছে আছে মই ঠিকে আছো নে তই কেনেকে গম পালি তাৰমানে তই ঠিকে আছ আছো তেতিয়াহ'লে মইনো কি মিছা কথাটো কৈছো ৰ না মানে এই দুদিনমানৰ পৰা তোক অলপ চেঞ্জ হোৱা দেখিছো সলনি সলনি মানে মই বুজাই আছো হা এই খোৱাৰ উদাহৰণ নিদিবি নাই মই বেলেগকে বুজাম মই মানে নীলা ৰঙৰ এটা মইনা পেণ্ট পিন্ধি আছিলো সেইটো আজি খুলকাই পেলাই মই ধুই দিলো বঢ়িয়া মোৰতো বেলেগ মইনা পেণ্ট নাই নাই। সেইকাৰণে কেঁচা মইনা পেণ্টটো অলপ মোলে ঢিলা হয় কিন্তু এডজাষ্টকৈ পিন্ধিছো এতিয়াতো মইনা পেণ্টটো মোৰ সলনি সেইটো সলনি ই কি বুজাই আছে তাৰতো বাদ দে বাৰু সি নিজেও বুজা নাই কথাটো হৈছে মানে কেইদিনমানৰ পৰা মই মন কৰিছো বাইলুঙৰ লগত অলপ ইয়ে এটা হয়নে কি কথাটো কি কচোন ক মই এনেই কথাটো আপোনাক কম বুলি ভাবিয়ে আছিলো হাতনিয়াৰ এই মানুহটো আজি কি হৈছে অ' চা আপুনি পাতকচোন ক কলৈ গ'ল হে মানুহটো বাহিৰতে আছে দেখোন হাতনিয়াৰ হাতনিয়াৰ আজি আপুনি ইমান চিঞৰি আছে কি লাগে অ' আপোনাক চা মোক কওকচোন আপোনাক কি লাগে অ' কি হৈছে তোৰ আমি দুটা মানে কথা এটা ডিছকাছ কৰি আছো আৰম্ভ কৰোহে চাই বাই বাই চিঞৰ মাৰি দে কি লাগে অ' আপোনাক চা এই গাক ধৰকচোন ইয়াক অ' নহয় পাতক মই কিবা ভুল কৰিছো আপুনি মোক শাস্তি দিয়ক মোৰ ডিঙিটোক কিয় শাস্তি দিছে মানুহটোহে জগৰ কৰিছে ডিঙিটোৱে কি জগৰ কৰিছে অ' বহু কষ্ট পাইছো মোৰ বয়সত যদি আপুনি ভুল কৰিছে মই আপোনাক ধুনীয়াকে বুজাই আছো ডিঙি নলীডালত চেপা মাৰি নধৰিছো এই কোন এইটো মোহনে যেন খং উঠিলে কালৈও ভয় নকৰিছে মালটো কোন আছে হা এই মাত্ৰ যে মালটো কোন গ'ল চা এই ছোৱালীক মাল বুলি কয় ৰিচা এয়া কৃষ্ণ কমল খাটনিয়াৰ আমাৰ হাবিলদাৰ হাই হাই নাইচ টু মিটিং ইউ ইউ হু তুমি কোন সুধিছে ৰিচা চেত্ৰী নেপালী हाय अच्छा सुनो सब्सक्राइब करते वक्त ना घंटी बजा देना ताकि जब मैं ऑनलाइन आऊँ Subscribe now Saiful Islam Popular YouTube channel.